2021 চনৰ ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈ গৈছে। এতিয়া এই ভিডিঅ'টোত আমি ক্লাছ 9ৰ ৰেজিষ্ট্ৰেশ্যন অনলাইন কেনেকৈ কৰিম সেইটো শিকিম। ইয়াত ক্ৰোম ব্ৰাউজাৰটো অন কৰি sebaonline.org সাৰ্চ কৰিব লাগিব। এইটো সেবাৰ অফিচিয়েল ৱেবছাইট। এনেদৰে ৱেবছাইটটো খোলা হৈ যাব। ইয়াত তললৈ স্ক্ৰল কৰিলে আপুনি এনেদৰে ৰাইট সাইডে নটিফিকেশ্যনবোৰ আহি থাকে আৰু লেফ্ট সাইডে লিংকবোৰ আহি থাকে। ইয়াত আপুনি ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব পাৰে বা ইয়াৰ নটিফিকেশ্যনৰ তলত মোৰত ক্লিক কৰিব পাৰে। ইয়াত মোৰত ক্লিক কৰাৰ লগে লগে এনেদৰে এখন সাইট খোলা হ'ব। ইয়াত প্ৰথম লিংকটোত নোটিছ ৰিগাৰ্ডিং ক্লাছ 9 ৰেজিষ্ট্ৰেশ্যন 2021 ইয়াত ডাউনলোডত ক্লিক কৰিব লাগিব। ইয়াত ডাউনলোডত ক্লিক কৰিলে এনেদৰে পিডিএফখন খোলা হৈ যাব। ইয়াত নোটিছখন পাই যাব আপুনি। এনেদৰে ইয়াত নোটিছখন পাই যাব। এইখন সেবাৰ অফিচিয়েল নোটিছ। ইয়াত সব তথ্য পাতি দিয়া আছে। আপোনাৰ লিষ্ট অফ মেম্বাৰ্স সেক্ৰেটাৰিজ অফ ৰিজনেল অফিচ অফ সেবাৰ লিষ্ট দিয়া আছে। ইয়াৰ ডিষ্ট্ৰিক্ট ৱাইজ মেম্বাৰ সেক্ৰেটাৰীৰ নাম দিয়া আছে। ইয়াত কোনখন ডিষ্ট্ৰিক্টৰ কোনজন মেম্বাৰ সেক্ৰেটাৰী তেওঁক পাব। এইখন আপোনাৰ মেইন ফৰ্মখন। এতিয়া ইয়াত স্কুলৰ নাম লাগিব, তাৰপিছত ষ্টুডেণ্টৰ নাম, তাৰ মাক দেউতাকৰ নাম, গাৰ্জেণ্টৰ নাম, তাৰপিছত পঢ়ি অহা স্কুলখনৰ নাম, ইয়াত জেণ্ডাৰ, ডেট অফ বাৰ্থ, তাৰপিছত ৰিলিজন লাগিব, কাষ্ট লাগিব, ফিজিকেলি চেলেঞ্জ যদি হয় তেতিয়াহ'লে য়েছ, যদি নহয় তেতিয়াহ'লে ন'। তাৰপিছত ষ্টুডেণ্টছ আধাৰ নং লাগিব, যদি ইয়াত ষ্টুডেণ্টছ বা পেৰেণ্টছৰ মোবাইল নাম্বাৰ, ইমেইল আইডি লাগিব যদি থাকে, আৰু ইয়াত এড্ৰেছ লাগিব। ইয়াত পাৰ্মানেণ্ট এড্ৰেছ, এনেদৰে ইয়াত পাৰ্মানেণ্ট এড্ৰেছ দিব লাগিব। ইয়াত নতুন ফটো দিব লাগিব, পাছপৰ্ট চাইজ 3x4 চেণ্টিমিটাৰৰ হ'ব লাগিব। আৰু এই ডাঙৰ বক্সটোত ষ্টুডেণ্টৰ ছিগনেচাৰ লাগিব। এই ফৰ্মখন ফিল আপ কৰাৰ পিছত স্কুলত জমা দিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, যদি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক আৰু এই ইনফৰমেশ্যনটো শ্বেয়াৰ কৰক।